হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ খাতি নিশ্চয় ভাল। এতিয়া বাজিছে ৰাতিপুৱা 9:30 আৰু এতিয়া মই শুই উঠি দোকান যাবলৈ ৰেডি হৈয়ে আছিলোঁ। তেনেকুৱাতে মোলৈ ফোন এটা আহিলে। হেল্ল', হয় দাদা, ক'ত আছে আপুনি? কি হৈ আছে আপোনালোকে চাগে নিশ্চয় বুজি পোৱা নাই। মানে পাৰ্চেল এটা আহি আছে, ব'লক কৈ আছোঁ। এতিয়া এনেকৈ ৰেডি হৈ মই গৈ আছোঁ দোকানলৈ, আৰু দোকানত আহি পাই প্ৰথমে এনেকৈ দোকানখন খুলি ল'লোঁ। গৰম দিন যে সঁচাকৈ আহিল দেই। দোকানখন খুলি হোৱাৰ পিছতে মোৰ অৱস্থা হৈ গ'ল এনেকুৱা, ফোপাই জোপাই একদম গৰমত অৱস্থা নাই, ঘামি জামি। কি কৰিব আৰু, উপায়তো নাই, কামটো কৰিবই লাগিব। আৰু এনেকৈ বহি থাকোঁতে মোৰ এতিয়া পাৰ্চেলটো আহি পালে, আৰু এইফালে এতিয়া এনেকৈ পাৰ্চেলটো লৈ আহিলোঁ। ব'লক এতিয়া এইটো আনবক্সিং কৰি লওঁ, তাৰ পাছত কৈ আছোঁ আপোনালোকক ইয়াৰ ভিতৰত কি আছে। আৰু হাতত এতিয়া বিলেট এখন লৈ এফালৰ পৰা পাৰ্চেলটো ফালি গ'লোঁ। আৰু এইটো দেখিছেনে বাৰু, ইয়াৰ পৰা কি ওলাই গ'ল? মানে আমাৰ চাইকেল কেইখনত পাম্প দিবৰ কাৰণে মই এটা পাম্প অৰ্ডাৰ দিছিলোঁ। কিমান আৰু সদায় সদায় দোকানত গৈ পাম্প দি থাকিব, নিজৰ ঘৰতো বস্তু এটা লাগে দিয়কচোন। আজি আহি গ'ল যেতিয়া পাম্পটো বেয়া নোহোৱাৰ পৰ্যন্ত আৰু চিন্তা নাই। বাৰু আজিলৈ মিনি ব্লগটো ইমানেই আছিলে। চাই কেনেকুৱা পালে জনাব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব।